মৰ্ণিং বন্ধুসকল, স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেল আজি অন্য এটা ভিডিঅ'। আৰু আজি বৰ্তমান মই আছোঁ তিনিচুকীয়া, মানে মোৰ মামাহঁতৰ ঘৰত কাকপথাৰ। কাকপথাৰৰ পৰা আজি ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ। আজি ব্লগটো ইয়াৰ পৰা মই আৰম্ভণি কৰিছোঁ। আজিৰ দিনটো মই কি কৰোঁ আৰু আজি ক'ত যাওঁ, আৰু সকাম এখন আছে মোৰ মাহীহঁতৰ ঘৰত আজি সকাম আছে। সকামৰ ঘৰলৈ যাওঁ, অলপ লাগি ভাগি দিওঁ, আৰু দিনটো আজি মই কেনেকৈ ক'ত যাওঁ সেইবাবে মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। যদি বেয়া নাপায় আজি ব্লগটো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। যদি ব্লগটো চাব বিচাৰে প্লিজ তেতিয়াহ'লে কণ্টিনিউ চাই থাকক ব্লগটো, অলপ স্কিপ নকৰাকৈ। ব'লক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মামাহঁতৰ ঘৰ এয়া পৰিৱেশ, এয়া চাহপাতৰ বাগান, এইপিনে চাহপাতৰ পুলি লগোৱা আছে। এইখিনি চাহপাতৰ পুলি আছে, এইপিনে ঝাৰু গছৰ লগতে বাঁহবাৰী আছে। এইটো গোহালিৰ লগতে ছাগলী ঘৰ, তামোল গছ। এয়াই মোৰ মামাহঁতৰ ঘৰ পিছফালে দেখা পাইছে নদীখন আছে। নদীখনৰ কাষে বাগান গৈ আছোঁ এতিয়া মাহীহঁতৰ ঘৰলৈ। গা পানী ওলাই লৈ এতিয়া বৰ্তমান গৈ আছোঁ মাহীহঁতৰ ঘৰলৈ। কি ক'ব, গোটেই ৰাস্তাত বোকা উপায় নাই। এতিয়াহে বোকা মানে পৰিবি চিন্তা নাই, পানী সেইটো ঘৰলৈ ব'লক। তেতিয়াহ'লে গৈ থাকোঁ, আগত কি হয় দেখাই থাকোঁ আপোনালোকক। এয়া ভোজৰ আয়োজন চলি আছে সকামৰ ঘৰত। মাছ, বেঙেনা আৰু আপোনাৰ লগতে পটল, খাৰ আঞ্জা বনাই আছে দেখিছে। বাসনা ঢালিলা মোৰ তেজে খিৰে খিৰে বুৱালা প্ৰেমৰ অলকানন্দ। বুৱালা প্ৰেমৰ অলকানন্দ। বহাগৰে মুতলীয়া প্ৰাণ শুনিবানে হৃদয়ৰে গান সুশোভিত হিয়াৰে। আহি পাই মোৰ ভাইটিটোক লৈ ল'লোঁ, মানে মোৰ মাহী ল'ৰাটোক লৈ ল'লোঁ। মাহী ল'ৰাটোক লৈ পিনে আকৌ এতিয়া গৈছোঁ সকামৰ ঘৰলৈ। অলপ ৰখিলোঁ, জেগাটো চাই ভাল লাগিলে। কেনেকুৱা লাগিছে কওক জেগাটো কমেণ্ট কৰি। যদি ভাল লাগিছে প্লিজ এটা ভিডিঅ'টো যদি এতিয়ালৈকে বৰ্তমানলৈকে চাই আছে তেতিয়া লাইক এটা কৰি দিয়ক। জেগাটো চব প্লেচটো ধুনীয়া, আৰু মানে ইয়াতে গাঁৱত আহি এটা কাৰণে ভাল লাগে যেন পূৰা ঠাণ্ডা পৰিৱেশ, ধুনীয়া জেগা, সেইকাৰণে ভাল লাগে। যদি চাই আছে প্লিজ এটা লাইক কৰি দিয়ক এতিয়ালৈকে। এতিয়া আহি পালোঁ, ইয়াক লৈ আহি পাই মানে মামাহঁতৰ ঘৰত গাড়ীখন থ'লোঁ। মামাহঁতৰ ঘৰৰ পৰা আকৌ এতিয়া গৈ আছোঁ সকামৰ ঘৰলৈ। সকামৰ ঘৰত যাওঁ, ভোক লাগিছে বহুত জোৰছে। এতিয়া ভোক লগা কাৰণে ধুনীয়াকৈ যায় গেটটো মাৰ। ভোক লাগিছে, ভাতটো খাওঁগৈ। ভাতটো খাই মেলি গধূলি আকৌ চাগে ওলাই যাম টাউনলৈ। টাউনত যোৱা দেখাম। ৰাস্তা চব বোকা বৰষুণ দি আছে বোলে পূৰা এইকেইদিন, চব ৰাস্তা বোকা হৈ থাকে। জেগাত আছোঁ কিবা চব, এইপিনেও বাগান, এফালেও বাগান। গৈ আছোঁ ৰাস্তা বোকা ৰাস্তাৰে গৈ আছোঁ আগলৈ মাহীহঁতৰ ঘৰলৈ। ৰাস্তাটো দেখিলে ক'ব ৰাস্তা এনেকুৱা বোকা ন, আৰু নাহো বুলি ক'ব, ইমান বোকা ৰাস্তা। মানে বাকীখিনি ভাল, অলপ জেগাৰ পৰাহে বেয়া। মানে ৰাস্তাটো পাতৰ গাড়ী আহে, পাত নিবৰ কাৰণে, চাহপাতটো নিবৰ কাৰণে পাতৰ গাড়ী, ডাঙৰ গাড়ীবিলাক আহে ন। ৰাস্তাটো মানে বনোৱা নাই, পূৰা মানে কেঁচা ৰাস্তা। বৰষুণ যদি এতিয়া পাতৰ গাড়ী যদি আহে গোটেই বোকা হৈ যায়। সেই বোকা ৰাস্তা মাজতে গৈ আছোঁ আকৌ সকামৰ ঘৰলৈ। ৰাস্তা চাওক কিমান বোকা।
আপুনি যদি ভাবিছে এই ৰাস্তাতে যদি গাড়ী লৈ আহিম বুলি তেতিয়াহ'লে আপোনাৰ গাড়ীখন ইয়াতে ৰখাই মেলি থৈ খোজকাঢ়ি যোৱাটোৱে বেটাৰ হ'ব। লগালে ভৰিখন বোকা লাগক গাড়ীখন আপোনালোকে নফচিলে হ'ল আৰু। বন্ধুসকল আহি পাই গ'লোঁ সকামৰ ঘৰৰ পৰা এতিয়া মামাৰ লগত আছোঁ, চাহ তাহ খাই ল'লোঁ আৰু ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ, আন্ধাৰো হৈ গ'ল আৰু ভাগৰ লাগিছে কাৰণে। আৰু তেতিয়াহ'লে আজি ভিডিঅ'টো এৰিছোঁ ইয়াতে, নেক্সট ভিডিঅ' লগ পাম, তেতিয়ালৈ এৰিছোঁ, বাই বাই, টেক কেয়াৰ।